লাহৰীঘাটত যি ঘটনা সংঘটিত হ'ল, লাহৰীঘাটৰ 5জনকৈ সাংবাদিকক লাহৰীঘাটৰ গাঁথনিত আচলতে 5জনকৈ সাংবাদিকক জুৱাৰীসকলে 3 ঘণ্টা সময় আটক কৰি যি মাৰপিট কৰিলে, যি আক্ৰমণ কৰিলে, 3 ঘণ্টা সময় যি আবদ্ধ কৰি যি নিৰ্যাতন চলালে, এই ক্ষেত্ৰত আমি সাংবাদিকৰ ন্যায়ৰ বাবে আমি আচলতে সাংবাদিক সমাজ, ছাত্ৰমুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনে আমি কলা বেজ পৰিধান কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ, অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। যিহেতু লাহৰীঘাট আৰক্ষীয়ে লাহৰীঘাট সমজিলা সাংবাদিক সন্থাক আমাক আচলতে প্ৰতিশ্ৰুতি দিছে যে অতি শীঘ্ৰে জুৱাৰীসকলৰ যি মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব, যাৰ বাবে আচলতে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখা হৈছে। আচলতে লাহৰীঘাট সমজিলা সাংবাদিক সন্থাই লগতে বিভিন্ন দল সংগঠনে বিশেষকৈ লাহৰীঘাট আঞ্চলিক সাংবাদিক সন্থাই আৰক্ষীসকলক অহা 10 তাৰিখলৈকে সময়সীমা বান্ধি দিছে। 10 তাৰিখৰ ভিতৰত আচলতে সাংবাদিকসকলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ গ্ৰেপ্তাৰ কৰি জুৱাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব। যদি 10 তাৰিখৰ ভিতৰত জুৱাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে, আমি পুনৰ আচলতে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিম। লাহৰীঘাট সাংবাদিক সমাজ, ছাত্ৰমুক্তি সংগ্ৰাম সমিতি, সংখ্যালঘু ছাত্ৰ ইউনিয়ন, মোৰ্চাকে ধৰি আমি সকলোৱে একত্ৰিত হৈ আচলতে ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।